ভোডাফোন আইডিয়াৰ ৰিটেইলাৰসকলৰ কাৰণে এটি অতি ভাল খবৰ হ'ল ভোডাফোন আৰু আইডিয়া যেহেতু বৰ্তমান একত্ৰিত হৈ গৈছে বা দুয়োটা কোম্পানী বৰ্তমান এক হৈ গৈছে গতিকে এতিয়াৰ পৰা আপোনালোকে ভোডাফোন আৰু আইডিয়াৰ ৰিচাৰ্জ বা যিটো লাকু বুলি কওঁ সেই লাকু একেখন চিমৰ পৰা আপোনালোকে গ্ৰাহকক দিব পাৰিব অৰ্থাৎ যদি আপুনি আপোনাৰ ওচৰত ভোডাফোনৰ বেলেঞ্চ আছে তেন্তে আপুনি আইডিয়াৰ কাষ্টমাৰকো ৰিচাৰ্জ কৰি দিব পাৰিব আৰু যদি আপোনাৰ হাতত আইডিয়াৰ বেলেঞ্চ আছে ভোডাফোনৰ নাই আৰু আপোনাৰ ওচৰলৈ এজন ভোডাফোনৰ গ্ৰাহক আহে তেন্তে সেই আইডিয়া বেলেঞ্চৰ পৰা আপুনি ভোডাফোন কাষ্টমাৰকো ৰিচাৰ্জ কৰিব পাৰে সংক্ষেপত যদি ক'বলৈ যাওঁ এতিয়া আপুনি আইডিয়া লাকু চিমখনৰ পৰা যিকোনো ভোডাফোন কাষ্টমাৰক ৰিচাৰ্জ কৰিব পাৰিব আৰু বা ভোডাফোন চিমখনৰ পৰা যিকোনো আইডিয়া কাষ্টমাৰক ৰিচাৰ্জ কৰিব পাৰিব এইটো ভোডাফোন আৰু আইডিয়াৰ ৰিটেইলাৰসকলৰ কাৰণে যথেষ্ট এটি সকাহ বুলি মই ক'ব পাৰি কাৰণ আপোনালোকে এতিয়া পৃথকে বেলেঞ্চ লোৱাৰ কোনো প্ৰয়োজন নাই আপোনালোকে যদি যিকোনো এখন যদি বেলেঞ্চ ভৰাই লয় ডিষ্ট্ৰিবিউটৰৰ পৰা তেন্তে এখন চিমৰ পৰা ভোডাফোন আইডিয়া দুয়োটাই গ্ৰাহকক আপোনালোকে ৰিচাৰ্জ কৰিব পাৰে তো এয়া আছিল ভোডাফোন আৰু আইডিয়া সম্পৰ্কে আপোনালোকৰ লগত এটি সৰু ইনফৰমেশ্যন শ্বেয়াৰ কৰিম যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব লগতে আপোনালোকৰ মতামত জনাব যে এই ছিষ্টেমটোৱে আপোনালোকৰ কাৰণে ভাল কৰিছে নে বেয়া কৰিছে।